আজি খণ্ডটো চাই কিন্তু মজা লাগিছে দেই চিৰিয়েলখনৰ একেবাৰে ইমান ধুনীয়া ধুনীয়া খণ্ড দিছে আৰু আজি এডভাৰটাইজো বেছি দিয়া নাইকে ভাল লাগিছে কৈছিলোহে বোলে এডভাৰটাইজো বেছি দিয়া নাই বুলি দিলে নহয় এডভাৰটাইজ খাবা বৰ অশান্তি দেই দিছে চাওঁ ৰ মা এইবোৰৰ মানে চিঞৰিবলৈ হ'লে আৰু দেই শান্তি নাই মানে কি হয় মই শুনি আছো ইয়াৰ পৰাই শান্তিয়ে চিৰিয়েলখন চাব নোৱাৰি দেই এনেকুৱাকৈ ল'ৰা ছোৱালীবিলাকে চিঞৰি থাকে নহয় আমাৰ এইজনী একদম চিঞৰি থাকিব শান্তি চিৰিয়েলখন চাব নোৱাৰো তাই হ'লে ফিল্মবিলাক চাওঁতে মই একো ক'বই নোৱাৰো কিবা মনে থাকা চিঞৰিব তাই আৰম্ভ কৰিবই আজিকালি তুমি গম নোপোৱা নেকি মই বৰ চিঞৰিব বেয়া পাওঁ নেকি কি ক'বলগীয়া আছে কহি মই উঠি যাব নোৱাৰো মই চিৰিয়েল চাই আছো তুমি যে কোনো দিনাই এবাৰ দুবাৰ মাতিলে লৰচৰ নকৰা মই লৰচৰ কৰিব লাগে মাকে লৰচৰ কৰে নে ল'ৰা ছোৱালী লৰচৰ কৰে মই সেইটো ক'বলৈ যোৱা নাই এতিয়া চোৱাচোন 12টা বাজি গ'ল ন মা ভাত দিবহি লাগে নালাগে কোৱাচোন বাৰু আৰু তুমি যে একেখনকে চিৰিয়েল চাই আছা এইখিনি চিৰিয়েলটো কালি ৰাতি দিছিলে ৰাতিখিনিহে ৰাতিপুৱা আকৌ দিয়ে তুমি ৰাতি চাইছা আকৌ এতিয়া ৰাতিপুৱাও চাবলৈ তোমাৰ হ'লেই কোৱাচোন 12টা বাজি গ'ল নে নাই ভাত দিব লাগে নালাগে কোৱাচোন আৰু মোক খালি সোনকালে দিয়া মোৰ লগৰ ছোৱালীজনী ঘৰত যাব আছে মইহে চাইছোঁ চিৰিয়েলটো তাতে কি হ'ল আৰু দেউতা আহিবচোন 1টা বজাত ডিউটিৰ পৰা তেতিয়া একেলগে ভাত দিলে নহয় এতিয়াতো ভাত খাবলৈ মন গ'ল একেবাৰে 11টা 10:30 মানচোন ৰুটি চাহ খাই লৈছোহে সেইটো তাইক ভাত লগা হ'লেই আৰু তোক কৈ আছোঁ একদম লগৰ ছোৱালী কৈ নাথাকিবি খালি লগৰ ছোৱালী কৈ থাকিব ঘৰত থকা অকণ মানে তাই কিতাপি নাই ঘৰত অকণ নাথাকে শান্তিৰে ঘৰত থকা হেৰি নাই খালি লগৰ ছোৱালী ঘৰ তোমাৰ দোকান চোকান সেয়া কৈ থাকোঁতে তাই গৈছে পঢ়া শুনা ধান্দা নাই নোৱাৰো ঘৰত থাক নোৱাৰা যাব মা তুমি ভাগিটা সোনকালে দিয়া আহিছোন ন মই ভাগিটা খাবলৈ তাইৰ ওচৰলৈ যাওঁ মাতিছে মোক নগ'লে বেয়া নাপাব নেকি আৰু মই গোটেই দিনটো তাইকো নাথাকোঁ নহয় এঘণ্টামান থাকিব আৰু গুচি আহিম আৰু এঘণ্টামান তাইৰ ঘৰত থাকিম তাৰপিছত আমাৰ ওচৰৰে কলেজখনৰ ফাংচন আছে সেয়া চাবলৈ মাতিছে তো তাত যাম তুমি কি ভুকি থাকা খালি নিদিম হ'ব তই যা এতিয়া আৰু 10 মিনিট আছে মোৰ চিৰিয়েলখন শেষ হ'ব ভাত দিম যা আৰু যাতে পেক কৈ নাথাক বেছি চবতে এইবোৰ ল'ৰা ছোৱালীৰ পৰা শান্তিৰে চিৰিয়েলখন চাব নোৱাৰি ভাত দে কৰি থাকিব দি থৈ আহোঁগৈ নহ'লে আকৌ চিঞৰি থাকিব নহয় ভাত দেগে যাওঁ তাকি ভাত দিছোঁ সোনকালে লৈ যাহি এই সময়টো খুৱাই দিবগৈ লাগিব গৈছোঁ মা শান্তি নাপাব ল'ৰা ছোৱালী খালি লগৰ ছোৱালী কৰি দিব দিয়া ভাত চাহ পাখি মইতো ভালেই কৈছোঁ তই ইমান লগৰ ছোৱালী ঘৰ ফাংচন এইবোৰ কৈ নাথাকিবি বুজিছনে কোনোবা এটা বিপদত পৰিবি ইমান এইবিলাক কৈ থাক আৰু তই বোলে সোনকালে গুচি আহ বেলেগ কথা ৰাতি 10টা 9টালৈ ছোৱালী মানুহ ইমান বাহিৰ যেন থাকে নহয় মা মই তোমাৰ আৰু লেকচাৰ শুনিব নোৱাৰোঁ মোক ভাত দিয়া মই যাওঁ ভাত খাওঁগৈ আৰু মই যিমানে মোক বচাই দিয়া মই লগৰ ছোৱালী ঘৰত যামেই আৰু মই ফাংচন চামেই ফোন চোন চামেই আৰু তুমি ফোনৰ কথা যদি একো নোলোৱাই তুমি বুজিছা কোনেও কথা ক'ব নাপায় দিনতো ফোন টিপি থাকোঁ ফোনটোত ইমান বাধা নিদিওঁ ইমান খালি লগৰ ছোৱালী ঘৰ কিয় কৰি থাকোঁ কিয় কৰি থাকোঁ ইমান লগৰ ছোৱালী ঘৰ ফুৰিব যোৱা সিটো কৰা চেল্ফি মাৰা কিবা কিয় তোমাৰ ইমান বেছি হৈছে তোমাৰ মানে মই এতিয়া চেল্ফি উঠাবলৈও জগৰ হ'ল ন এইবোৰ কৰিব নালাগে মই যি কৰক মই কৰিব নালাগে এই তাইক মই ভাত দি দিছোঁ যা ভাত খাব যা মানে থাকি যা হ'ব মই ভাত খাই লওঁগৈ তাৰপিছত ওলাই যাওঁ তোমাক কৈ থৈ যাম একো তোমাক নোকোৱাকৈ নাযাওঁ নহয় আৰু ফোনৰ কথা আৰু মোৰ লগৰ ছোৱালীৰ কথা একো নোলোৱা ভাত খাওঁগৈ মই এইবোৰ ল'ৰা ছোৱালীৰ পৰা নকৈ নোৱাৰিছোঁ বা মানুহ মই যাব এইবোৰ ল'ৰা ছোৱালীৰ লগত থাকিলে দেই ইমান ঘূৰা ফুৰা ফটো উঠা ফোনটো টিপি থকা এনেকৈ মই কৈছোঁ কোনোবাই বিপদে পৰিব কোনোবাই কান্দিবলগীয়া হ'ব এই মোবাইলৰ লগত আৰু লগৰ ছোৱালীৰ লগত এখেত আহিছে হ'বলা মই যাওঁ ভাতকেইটা দিওঁগৈ গৈছোঁ ৰ'ব আপুনি হাত ভৰি ধুই থাকক ভাত দিওঁগৈ তুমি ইয়াতে টিভি চাই আছা ভাত পানী খাই হ'ল মই কাঁহীখন একেবাৰে বেছিলৈতে থৈ আহিছোঁ আৰু তুমি পিছত ধুই পেলাবা হ'ব দিয়ক পিছে ইমান খঙত কেলৈ আছা একেবাৰে চেলাৰী ডাং খাই আছে যে কোৱাচোন কি কাৰণে ইমান খং হৈছে তোমাৰ ভালদৰে সুধিব আহিছে বুজিছেনে আপুনি ভালদৰে সুধিব আহিছে আপুনি ছোৱালীজনী একেবাৰে লাই দি মূৰৰ ওপৰত উঠাইছে এতিয়া এটা কথাও নামানা হ'ল ইমান কথা ক'বলৈ আহিছে আপুনি আপুনি যিবিলাকে চব দিছিল নহয় একেবাৰে মোবাইল লাগে তাকে 50,000 মোবাইলটোহে লাগে সেইটো মোবাইল দিছিল নহয় কিনি তাৰপিছত কাপোৰ কানি যি লাগে বুলি কৈ তাকে দিয়ে পইচা যিমান লাগে কৈ তাকে দিয়ে গাড়ীখন একেবাৰে উলিয়াই দিয়ে তাই একেবাৰে গাড়ী চলোৱাও শিকিলে আপোনাৰ পৰা সেই গাড়ীখন যেতিয়াই দৰকাৰ হয় গাড়ীখন আপুনি দি পঠিয়াই যোৱা মাজনী লৈ যাওঁ বুলি এই মোৰ ওপৰত চাইছে গম পাইছেনে কোনোবা এওঁ মৰিব ময়ো মৰি থাকিম কিন্তু মৰাৰ আগত মই মাৰি থৈহে যাম এনেকুৱা ছোৱালী ঘৰত থাকিব নালাগে তাই কি কৰিলে মোক বুজাই কৈ দিয়া মই তাইক সুধিম নহয় তাই কি কৰিছে তোমাৰ আগত গোটেইখিনি মোক কোৱাচোন মই তাইক চিজিল লগাম কোৱা কি ক'বলগীয়া আছে ভালদৰে ক'বলৈ আহিছে আপুনি এতিয়া মোক কৈছে ভাত দিয়া মই ভাতটো দিছোঁ ভাতটো দিয়ানো মোক কি আপত্তি তাৰপিছত মই একো
ল'ৰা মানুহ ইমান নুঘূৰে তাই যিমান ঘূৰে আৰু এতিয়া আহিব চাগে ৰাতি 11টামানত বা 10টামানত আহিব এনেকুৱা ছোৱালী মানুহ হ'ব নালাগে নহয় অকণমান শাসন কৰিব বুজিলে চব আপুনি মূৰত উঠালে গাড়ীখন লৈ গুচি যাবলৈ আপোনাৰ সেই নাই লৈ যোৱা মোৰ গাড়ীখন মই তাইক লগেই পোৱা নাই আকৌ গাড়ী দিবলৈ আৰু মই গাড়ীখন ডিউটিলৈ লৈহে গৈছোঁ মই তাইক কেনেকৈ দিম গাড়ী নিয়ক বা নিনিয়ক তাই ইমান লগৰ আছিলে ঘূৰিব কিয় লাগে কওকচোন বাৰু নিজে কোনোবা এটা বিপদত পৰিব কিন্তু দেই আৰু মোবাইলটো অকণমান তাইৰ পৰা এখন কাঢ়ি ল'বচোন 50,000 টকা দি পেলাই মোবাইলটো দিয়ে নহয় কাম বন নাই 50,000 টকাত আমি বহুত বস্তু ঘৰত কিনিব পাৰিলোহেঁতেন 50,000 টকা মোবাইলটো দিছে দি পেলাই এতিয়া সেইদিনা বাথৰুমত গা ধুবলৈ গৈছে গা ধুব যাওঁতে মোবাইলটো লৈ গৈছে কথা পাতি মই বোলো মোবাইলটো কিমান কিহৰ সেই বাথৰুমত যাওঁতে নিবলগীয়া হ'লো তাই একেবাৰে মোৰ বহুত দৰকাৰী মেছেজ আহিব দৰকাৰী ফোন আহিব মই নিবই লাগিব ইয়াৰ কথা আপোনাৰ ছোৱালী কোনে শুনিব কওক কোনোবাদিনা কিন্তু তাই মোবাইলো যাব কোনোবাদিনা তাই কিন্তু বিপদ বহুত ডাঙৰকৈ হ'ব কিন্তু মই কৈ দিছোঁ এই ঘূৰা ফুৰা বাবদ তাই বিপদ হ'ব বেছিকৈ যে ঘূৰি ফুৰে সেইবোৰে তাই বিপদ হ'ব চাব সেই মনে মনে থকা তুমি এইবিলাক অমংগলীয়া কথা কৈ পাই নেকি আৰু তাই যেনিবা কিবা দৰকাৰী মেছেজো আহিব পাৰে ন মেছেজ আৰু ফোনো আহিব পাৰে গতিকে তাই নিছে আৰু তাকে একেবাৰে ইমান হুলস্থুল কৰি আহিছে হ'ব তেতিয়া তাই আহক আজি মই বুজাম যে ইমান ঘূৰা ফুৰা কৰিব নালাগে হ'ব আৰু অকণ ঘূৰিছে তাতে একো নহয় নহয় তুমিও যে বেছি আৰু হ'ব আপুনি সেইখিনিৰ পৰা যাওক মোৰতো বেয়া নকৰাকৈ সেইখিনিৰ পৰা যাওক কৈ দিছোঁ হ'লে তাই জীয়েকক দুখ পৰিবলৈ নিদিয়ে চাবচোন জীয়েকে ইয়াক পৰিণতি দেখুৱাব এই তোমাৰ কোনোবা কথা পাতে নেকি আৰু এনিটাইম খালি তাইক বকিয়ে থাকা আজি আহিলে দিব লাগিব ৰ ঐ পাখি ইমান দেৰি কৰিছে নামটো দিয়াই নাই চা নাই উঠি আছানে সঁচাকৈ একদম খং উঠি গৈছে মই কম ৰচোন দাদা আমাক সোনকালে দিয়কচোন চাহ আৰু চিঙৰা আমি যাব লাগে দেৰি হৈছে নহয় আমাৰ ঘৰত আকৌ মাহঁতে খং কৰিব আপুনি বুজি নাপায় নহয় আপোনালোকে অলপ মনে মনে থাককচোন মই দিম নহয় বস্তু মই বনাই আছোঁতো ধৈৰ্য নাই নেকি আপোনাৰ ইমান বেছি কথা কৈছাচোন নাখাওঁ বলে আমি যাওঁ বল নাখাওঁ আমি আপোনাৰ দোকানত আপুনি খাই থাকক অকলে অকলে হ'ব যোৱা বেলেগ কাষ্টমাৰ আহিব তোমালোক নাখালেও নাই কিডাল হ'ব মোৰ বা ইমান লেবেল ঐ বল নিতা বল ইমান দম দেখাই থাকিব বেছি চবতে ঐ আমি ইয়াতে খাই লওঁ বল তাৰ পৰা নহয় গুচি আহিলোঁ নহয় ভোক লাগিছে নহয় এতিয়া ইয়াতে খাই লওঁ বল এখন কেফি হয় বহুত ভাল হ'ব খাবলৈ অ'কে বল বল এতিয়া আমি যাওঁ কেফে মোবাইল টিপি থাকো না বল কি হ'ল যাওঁগে বল অকলে মই যাওঁগৈ গৈছোঁ ৰ এই ছোৱালীজনী মূৰ্খ হ'বলা বাটত আহোঁতে মোবাইলটো ইমান টিপি আহিছে এই মোবাইলটো কাঢ়িব লাগিব মোবাইলটো বহুত দামী লৈ থওঁ তেতিয়া এইও শিক্ষা পাব আৰু মোৰো লাভ হ'ব ৰাস্তাত যে মানুহে ইমান মোবাইল টিপি নাথাকে গম পাব সোনকালে লৈ লওঁ কি হ'ব মোৰ এতিয়া মোৰ মোবাইলটো চুৰ কৰি লৈ গ'ল কি হ'ব মই ঘৰত গৈ পেলাই মাহঁতক কেনেকৈ মুখ দেখাম যি কি নহওক মই ঘৰত যাবই লাগিব কি হ'ব মোৰ চিৰিয়েলখন কিন্তু বৰ বঢ়িয়া লাগিছে দেই সঁচাকৈ বঢ়িয়া লাগিছে ইমান দেৰি হ'ল এতিয়ালৈকে অহা নাই আহিব দিয়া নাজানো আৰু কিমান টাইমত পাইহি মোৰ এই কথা যদি শুনো মোৰতো মাথাটো গৰম উঠি যায় ইমান দেৰিলৈকে বাহিৰত থাকে আজি আহিলে দিব লাগিব আপুনিও আজি বুজাব হ'ব দিয়া মা দেউতা কি হ'ল হ'ল মাজনী ক দেউতা মা মোৰ যে তোমালোকে কিনি দিয়া মোবাইলটো আজি মই ৰাস্তাত আহি থাকোঁতে চুৰ কৰি লৈ গ'ল চুৰ এটাই মই তাক ৰখাবলৈ বহুত চেষ্টা কৰিছিলোঁ ৰখাব নোৱাৰিলোঁ আৰু মোৰ লগৰ টিনা তাই গুচি গ'লগৈ মোক এৰি থৈ 50,000 টকীয়া মোবাইলটো গুচি গ'ল এতিয়া মোৰ কি হ'ব হে কৃষ্ণ ভগৱান তো 50,000 টকীয়া মোবাইলটো হেৰুৱালি ৰাম এতিয়া কি হ'ব আৰু মোবাইল চোবাইল নাপাওঁ আৰু দেউতাই যদি কয় 1,000-2,000 মান টকীয়া ফোন কৰা নকিয়া মোবাইল এটা আনিব আৰু তো এনেকুৱাই হ'ব লাগে বুজিছোন তো এনেকুৱাই হ'ব লাগে হ'ব দে মাজনী তই যা মই কথাটো বুজি পাইছোঁ মইতো কিবা এটা কৰি 1,000-2,000 মান টকীয়া হ'লেও মোবাইল এটা আনি দিম দে যদি তোক বহুত দৰকাৰ হয় তেনে দামী মোবাইল এটাকে দিম তই এতিয়া দুখ কৰি থাকিব নালাগে তই যা এতিয়া বুজি পাইছোঁ নহয় যে মোবাইল বেছি চাই থাকিব নালাগে আৰু গম পাইছনে বান্ধৱীৰ লগত যে বেছি ঘূৰা ফুৰা কৰিব নালাগে দেউতা বুজি পাইছোঁ নালাগে মোক আৰু মোবাইল দিব
1000মান টকীয়া মোক ফোন কৰিব পৰা মোবাইল এটা দিলেই হ'ব। হ'ব দে যা এতিয়া মুখ চুখ ধুই গৈ ভাত পানী খাই লগে যা দেৰি হ'ল নহয় আমি ভাত পানী খাওঁগে ব'ল আহক ভাত দিওঁগৈ আহক। ব'ল ব'ল মাজনী ব'ল ব'লা। হ'ব দে মন মাৰি থাকিব নালাগে গ'ল আৰু তাকেনো ভাবি থাকিলে কি হ'ব ব'ল হ'ব দিয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল কেনে আছে আপোনালোক নিশ্চয় সকলো ভালে আছে জুবলি বৰুৱা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আমাৰ কাৰ্টুন ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ।